নমস্কাৰ মই প্ৰণৱজ্যোতি সময় আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট এটা ভিডিঅ', এটা ইম্পৰ্টেণ্ট মেছেজ আপোনালোকৰ কাৰণে। আজি বহুত দিনৰ পৰা আপোনালোকে বাবা থানৰ ওচৰত বা নুমলীগড় এই অঞ্চলৰ ওচৰত আপোনালোকে গম পাই আছে, ভাইৰেল হৈ আছে এটা কথা যে ভূত ওলায়, ইয়াত ভূত ওলায়, ৰাস্তাটোত ভূত ওলায়, বেলেগ বেলেগ মানুহে বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ কৰিছে, ফটো ভিডিঅ' ভাইৰেল হৈছে। এইটো বিষয়ৰ ওপৰত আজি মই কথা পাতিম, কাৰণ এই বিষয়টোৰ ওপৰত মই কথা পাতিবলৈ এইকাৰণে বিচাৰিছোঁ যে এই বাবা থানৰ এই অঞ্চলটো, দেও পৰ্বতৰ এই অঞ্চলটোৰ লগত আজিৰ পৰা 3 বছৰ আগৰ পৰাই আমি বৰ বিশেষভাৱে জড়িত হৈছোঁ, প্ৰত্যেকটো বস্তু অধ্যয়ন কৰিছোঁ আৰু বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ বা বেলেগ বেলেগ অনুভূতি আমাৰ লগত আছে। সেইখিনি কথা আপোনালোকৰ লগত আজি পাতিম। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই যাব, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাবা থান বা নুমলীগড় এই অঞ্চলত যিমান দিনৰ পৰা ভূতৰ প্ৰভাৱ কিবা কিবি কৈ আছে, সেই কথাখিনিক যদি মোক সোধে যে সঁচা নে মিছা, তেনেহ'লে মোৰ উত্তৰ দুটা হ'ব। প্ৰথম উত্তৰটো হ'ল সঁচা, দ্বিতীয়টো হ'ল একেবাৰে মিছা। কাৰণ যিকেইখন মই ফটো দিছোঁ সেইকেইখন মেক্সিমাম এনেকুৱা লাগিছে মৰ্ফড বা এডিট কৰা ফটো। যদি আপোনালোকে সেইখন ফটো মোক দেখুৱায় তেনেহ'লে ক'ম যে এইকেইখনত ভূতৰ বা কিবা তেনেকুৱা এক্সিষ্টেঞ্চ নাই। ভূত বুলি ক'লে যেনেকৈ আমি ভাবি লওঁ এটা এনেকুৱা থাকিব মাইকী ভূত, বেলেগ টাইপত কিবা কিবি ফটোত যেনেকুৱা দেখিছে আপোনালোকে কণা শুনিছে, মই বিশ্বাস নকৰোঁ। সেইখিনি এডিটেড, সম্পূৰ্ণ এডিটেড, মই বিশ্বাস নকৰোঁ। যদি আপোনালোকে সোধে বাবা থানত কিবা অলৌকিক শক্তি আছে নেকি পুৰণা বাবা থানত, তেতিয়াহ'লে হয়, আছে। বৰ্তমান মই ইয়াতে আছোঁ আৰু অলপ দেৰি পাছত ইয়াত লাহে লাহে আন্ধাৰ হৈ আহিছে, অলপ দেৰি পিছত আমি ইয়াত থাকিব নোৱাৰা এটা কণ্ডিশ্যন হ'ব। যিখিনি মানুহে ইয়াত আহিছে সেইখিনি মানুহে গম পায়। দুপৰীয়া সময়টো যদি আপুনি ইয়াত অকলে থাকে তেনেহ'লে আপুনি নিজেও অনুভৱ কৰিব। কেইটামান কথা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। দুবছৰৰ পৰা এনেকুৱা কিছুমান এক্সপিৰিয়েঞ্চ আছে যিখিনি মই আজিলৈকে ক'তো কোৱা নাই, কাৰণ মই কোৱা উচিত হ'ব বুলি ভবা নাছিলোঁ। কিছুমান মোৰ ওচৰত ফটোগ্ৰাফছ আছে, মই শ্বেয়াৰ নকৰোঁ। মোৰ যিখিনি ষ্টুডেণ্ট আছে, মোৰ ক্ল'জ মানুহ আছে, তেওঁলোকে গম পায়। মই আপোনালোকক নেদেখুৱাওঁ, কিন্তু মোৰ যিখিনি ক্ল'জ মানুহ আছে তেওঁলোকে গম পায় ইয়াত কি এক্সপিৰিয়েঞ্চ মই কৰিছোঁ। তো আমি এই কথাখিনি ইয়াতে পাতিম। প্ৰথম কথা, আজিৰ পৰা প্ৰায় দুবছৰমান আগত, দুবছৰ আছিল ন? দুবছৰ মানে এতিয়া 22 চনৰ ডিচেম্বৰৰ 19 তাৰিখে আমি ইয়াত এটা বিশেষ বস্তুৰ সন্ধানত আহিছোঁ, অলৌকিক শক্তিৰ সন্ধানত আমি আহিছিলোঁ সন্ধিয়াৰ সময়ত। আৰু যিহেতু ঠাণ্ডা দিন আছিল, সোনকালে আন্ধাৰ হৈছিল আৰু আমি এটা বিশেষ ইয়াত এৰেঞ্জমেণ্ট কৰিছিলোঁ সেই শক্তিৰ উপস্থিতি চাবৰ কাৰণে। আৰু সেই যেতিয়া আমি এৰেঞ্জমেণ্ট কৰিবলৈ আহিছিলোঁ, আন্ধাৰ আছিল, আমি কেইবাজনো ব্যক্তি আছিলোঁ, মোৰ ছাত্ৰ আছিল। আমি সেইদিনানি সাংঘাতিক অনুভৱ কৰিছিলোঁ যে আমাক কোনোবাই নহয় কোনোবাই পিছফালৰ পৰা ফ'ল' কৰি আছে। আমি নামি যাওঁতেনে আমাৰ পিছফালে কোনোবা গৈ থকা অনুভৱ কৰিছিলোঁ। আৰু পিছদিনা ৰাতিপুৱা আমি সেই যি উদ্দেশ্যৰে, আমি সেই যি অলৌকিক শক্তিৰ বা সদায় ঘটি থকা ঘটনাটোৰ বিষয়ে আমি জানিবলৈ বিচাৰিছিলোঁ, তাৰ উপস্থিতিও প্ৰমাণ সহকাৰে আমি পাইছিলোঁ। সেয়া মোৰ ছাত্ৰসকলক সুধিলে গম পাব, মনজিত, পাৰ্থ, এওঁলোকক সুধিলে চবেই গম পাব। অঞ্চলত যি ভূতৰ ছবি আপোনালোকে দেখিছে, যদি নাই দেখা তেনেহ'লে আপোনালোকে চাই লওক। দুখন বেলেগ বেলেগ ফটো আছে, এখন বগাকৈ এটা ভূতৰ নিচিনা বস্তু ৰখাই থোৱা দেখুৱাইছে। খুব অথেণ্টিক কৰিবলৈ বিচাৰিছে, বাইকত গৈ থাকোঁতেনে বা গাড়ীত গৈ থাকোঁতেনে এনেকুৱা ধৰণে আকস্মিকভাৱে যেন পাইছে তেনেকুৱা লাগিছে। লগতে এটা ভিডিঅ' ভাইৰেল হৈছে, এটা ভইচ আপোনালোকে শুনিব, মোৰ বেকগ্ৰাউণ্ডত চাগে ভইচটো বাজি আছে। বাৰু যিয়ে নহওক, আপোনালোকে যদি সোধে এয়া সঁচা নে মিছা, দেও পৰ্বতত ভূত ওলোৱাটো সঁচা বা অশৰীৰ আত্মা বা অলৌকিক কিবা ঘটনা ঘটাটো সঁচা নে মিছা, মোৰ উত্তৰ দুটা হ'ব। প্ৰথম কথা, মিছা। যিখিনি ফটো, যিখিনি ভিডিঅ' দেখিছে সেইখিনি সম্পূৰ্ণ মৰ্ফড বা এডিটেড। সেইটো মোৰ ফালৰ পৰা আপোনালোকক কওঁ, সেইটো আপোনালোকে গেৰাণ্টিড লওক। যদি আপোনালোকে সোধে দেও পৰ্বতত অলৌকিক শক্তি আছে নে নাই, তেনেহ'লে মই ক'ম আছে। কিন্তু আপোনালোকে ভিডিঅ'ত বা ভাইৰেল হৈ থকা যিখিনি বস্তু দেখিছে সেইখিনিত ইয়াৰ লগত কোনো সংগতি নাই। সেইখিনি কোনোবাই হয়তো এডিট কৰি, মই যিমান ভাবোঁ কোনোবাই এডিট কৰি ভাইৰেল কৰিব বিচাৰিছে। বাৰু যিয়ে নহওক, দেও পৰ্বতত অলৌকিক শক্তিৰ অৱস্থিতিৰ কথা আজি 2 বছৰৰ আগৰ পৰা মই নিজেই অনুভৱ কৰিছোঁ। এই দেও পৰ্বতে মোৰ গোটেই জীৱনটো সলনি কৰি দিছে। দেও পৰ্বতৰ যিটো এনাৰ্জি, সেই এনাৰ্জিটোৱে মোৰ গোটেই জীৱনটো সলনি কৰি দিছে। এনেকুৱা এটা শক্তি ইয়াত আছে। বাৰু যিয়ে নহওক, তাৰ বাহিৰেও কেতিয়াবা অলৌকিক অনুভৱ কৰিছোঁ নেকি? নিশ্চয় কৰিছোঁ। আজিৰ পৰা 2 বছৰ আগত জানুৱাৰীৰ 19 তাৰিখে এটা এক্সপেৰিমেণ্ট কৰিবলৈ আমি ইয়ালৈ আহিছিলোঁ। ইয়াত থকা যিসকল ব্যক্তি, ইয়াৰ ওচৰৰ যিসকল ব্যক্তি, ইয়াৰ ব্যক্তি যিজনে কেয়াৰটেকাৰ হয়, তেওঁলোকে মোক কৈ আছিল যে ইয়াত এনেকুৱাকৈ এটা দাগ পোৱা যায়। সেই দাগটো সঁচাকৈ আমি কেইবাবাৰো পাইছিলোঁ। মাটি সাৰি যোৱাৰ পিছতো সেই দাগ পোৱা যায়। আৰু আমি সেইটোকে আৰু ভালদৰে গম পাবৰ কাৰণে আমি কেইজনমান ব্যক্তি সন্ধিয়াৰ সময়ত ডিচেম্বৰ মাহত ইয়ালৈ আহিছিলোঁ।
19 ডিচেম্বৰ আছিলে আৰু সেইদিনাখন ইয়াত আন্ধাৰ আছিলে সেইদিনাখনি আমি ৰাতি ইয়াত অহাৰ পিছত আমি যথেষ্ট অলৌকিক শক্তিৰ অনুভৱ কৰিছিলোঁ আমি ঘূৰি যাওঁতেনে আমাক পিছৰ পৰা কোনোবাই ফ'ল' কৰি থকা অনুভৱ কৰিছিলোঁ পিছদিনাখনি আমি সেই যি অলৌকিক শক্তি তাৰ উপস্থিতিৰ প্ৰমাণো পাইছিলোঁ আজি 2 বছৰ হৈ গ'ল কোনো ছ'চিয়েল মিডিয়া বা ক'তো মই কোৱা নাই আজি কোৱাৰ সময় আহিছে কাৰণে কৈছোঁ মোৰ লগত যিখিনি ক্ল'জ মানুহ তেওঁলোকে এই কথাবোৰ ভালদৰে গম পায় ইয়াৰ বাহিৰেও আমি ইয়াত মেডিটেশ্যন কৰোঁ আপোনালোকে যদি দেখিছে দুই এজন ষ্টুডেণ্টে ইয়াত মেডিটেশ্যন কৰাৰ পিছত তেওঁলোকে এক নাৰী শক্তিৰ অনুভৱ ইয়াত কৰিছে এইখিনি শুনিবলৈ খুব আচহুৱা লগা কথা খুব বহুত বেছি আচহুৱা লগা কথা সেইকাৰণে মই নকওঁ কিন্তু আজি যিটো ভাইৰেল হৈ আছে যে ইয়াত ভূত ওলাই কিবা কিবি সেইকাৰণে মই ক্লিয়াৰিফিকেশ্যন দিব লাগে বুলিহে দিছোঁ ইয়াত নাৰী শক্তিৰ অনুভৱ কৰিছে আপোনালোকে যিখিনি ফটো বা ভিডিঅ' দেখিছে তেনেকুৱা নাৰী নহয় ইয়াত অপ্সৰাৰ যি মূৰ্তি আছে তেনেকুৱা ধৰণৰ নাৰীৰ দেৱীৰ অনুভূতি ইয়াত বহুতেই কৰিছে আনকি মই নিজেও কৰিছোঁ কেইবাবাৰো ইয়াত মই চকামকাকৈ নাৰীৰ মূৰ্তি দেখা নিচিনা লাগিছে আপোনালোকক যিখিনি কৈছোঁ সেইখিনি সেই ফটোত থকা তেনেকুৱা ভূত প্ৰেতৰ নহয় সেইটো এটা শক্তি দৈবিক শক্তিৰ অনুভৱ কৰিছোঁ দুই এজন ষ্টুডেণ্ট ইয়াত এনেকুৱা আছে যিকেইজনে ইয়াত মেডিটেশ্যন কৰি খাৰা মূৰ ঘূৰাই পৰি যোৱাৰো ইয়াত উদাহৰণ আছে আনকি ইয়াতে থকা ছাইড মিউজিয়ামটোৰ এটা মূৰ্তি মই ফটো মাৰিবলৈ লৈ মোৰ হাতৰ কপনি উঠাৰো মোৰ মনত আছে এইখিনি হৈ গ'ল আমাৰ এক্সপেৰিয়েঞ্চ ইয়াত অলপ দিনৰ আগত মোৰ এজন ষ্টুডেণ্টে বহুত ডাঙৰ বহুত বেছি ডাঙৰ বগা ধৰণৰ বহুত লগাতকৈ বহুত বেছি ডাঙৰ এটা বস্তু দেখি মোক ভইচ মেছেজো পঠাইছিলে আপোনালোকে মানে ডাঙৰ বস্তু এটা মানে মুখখন নিদিল ভৰিকেইটা বহুত ডাঙৰ মানে এনেকে মানে বহুত দীঘল তাৰপৰা গা চা সিজি সেইটো আপোনালোকে মনত ৰাখিব কিন্তু তেওঁ কোৱা মতে কোনো ভূত বা প্ৰেত নহয় তেওঁ সেই দৈবিক অনুভৱেই কৰিছিলে গধূলিৰ সময়ত তেওঁ ইফালে গৈ আছিলে আৰু বহুত ডাঙৰ এজন মানুহ বহুত ডাঙৰ মানে বহুত বেছি ডাঙৰ এজন মানুহ সি কৈছিল যে সি অকল ভৰি দুখনে দেখিব পালে এনেকুৱা ধৰণৰ অনুভূতি আছে এইখিনি সঁচা মিছা এইখিনি আপোনালোকৰ ওপৰত কথা মই আপোনালোকৰ ওচৰত ভাইৰেল হ'বৰ কাৰণে ফটো বা কিবা যেনেকৈ এইখিনি আহিছে তেনেকুৱাকৈ মই নাই কোৱা যিখিনি মই এক্সপিৰিয়েঞ্চ কৰিছোঁ সেইখিনিকে কৈছোঁ আৰু এটা মই সাধু বা এটা কথা শুনিছিলোঁ ইয়াত দুজন ব্যক্তিয়ে ভাল গণ্যমান্য দুজন ব্যক্তিয়ে ৰাতিৰ সময়ত নতুন বাবা থানৰ মুখৰ আগত বহুত ডাঙৰ সাৰ গৰু এটা পোৱা এনেকুৱা ধৰণৰ বেলেগৰ কথাবোৰ মই শুনিছোঁ বহুত ডাঙৰ মানে বহুত ডাঙৰ ধৰি লওক 2-3 জোপা গছৰ সমান ওখ এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ ইয়াত আছে মোৰ ফালৰ পৰা যিখিনি মই পাইছোঁ প্ৰথম কথা মই ইয়াত 2022 চনৰ সেই জানুৱাৰী মাহৰ 22 চনৰ সেই ডিচেম্বৰ মাহৰ আমি পাইছোঁ মোৰ লগত দুজন ষ্টুডেণ্ট এতিয়াই আছে এজনে ৰেকৰ্ড কৰি আছে এজন ছাইডত বহি আছে তেওঁলোকো মোৰ লগত আছিলে তেওঁলোকে নিজে সেই এক্সপিৰিয়েঞ্চটো পাইছে লগতে মই ইয়াত মেডিটেশ্যন কৰাৰ সময়ত মই নিজে এক্সপিৰিয়েঞ্চ কৰিছোঁ নাৰী শক্তিৰ আৰু ইয়াত যদি আপোনালোকে কিছুমান কথা অনুমান কৰে ইয়াত কিছুমান শক্তি নথকা নহয় যেনেকৈ মোৰ মুখৰ আগত সেইফালে আছে এটা যমৰ মূৰ্তি মৃত্যুৰ দেৱতা যম হৈ গ'ল মৃত্যুৰ দেৱতা সেয়া আছে যমৰ মূৰ্তি ইয়াত এনেকুৱা সুন্দৰ অপ্সৰাৰ মূৰ্তি আছে যিবোৰ চাই সাধাৰণ মানুহে সন্মোহিত হৈ যাব পাৰে তো ইয়াত কিবা নহয় কিবা শক্তি নিশ্চয় থকাটো আপুনি ভাবি ল'ব পাৰে হয় বুলি নহয় বুলিও ভাবি ল'ব পাৰে বাকী আপোনালোকক মই ক্লিয়াৰিফিকেশ্যন এটা কথাই দিলোঁ যিখিনি ভূতৰ ফটো আপোনালোকে দেখিছে এইখিনি কমপ্লিট মোৰ ফালৰ পৰা সাংঘাতিক এডিটেড ফটো এটাটো যিটো দামী বুলি কয় যে হেৰিয়ত থকা কাপোৰৰ দোকানত থকা এটা দামী এটাৰ নিচিনা আৰু এটা খুব এডিটেড খুব বঢ়িয়াকৈ কোনোবা এডিট কৰিবলৈ বিচাৰিছিলে পৰা নাই সিমান তেনেকুৱা ধৰণৰ বাকী আকৌ মই কৈছোঁ বাবা থান নুমলীগড় বাবা থানৰ এই অঞ্চলত এটা শক্তি অলৌকিক শক্তি আছে যদি কোনোবা ব্যক্তিয়ে দুপৰীয়া সময়ত অকলে ইয়াত থাকে তেওঁ সেই কথাখিনি অনুভৱ কৰিব পাৰিব বৰ্তমান আমি দেওপাহাৰ পৰা গোটেইখিনি কথা কৈ আছোঁ আৰু লাহে বেলি ডুবিব হৈছে আমি বেছি দেৰি ইয়াত নাথাকোঁ আপোনালোকক মই যিখিনি কথা ক'বলগীয়া আছিলে ক'লোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব গুড বাই আকৌ এটা নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এগেইন গুড বাই